একদিন মাটির ভিতরে হবে ঘর, এ মন আমার কেন বান্ধ দালান ঘর। জীৱনটো বৰ বাইলা হৈ গেলা চালা, আকৌ উকি ঢুকি নাপাছ পুখুৰীৰো মাছ গোটাই গেছি। মাৰবা লাগব দে পৰহি মানৰ পৰা, এনেই ছাগাল ৰখৰি কুবি আছোঁ, ঠাণ্ডাৰ দিন আহি দেখ পৰহি মানৰ পৰা মাৰিমে দে যি আছে আছে। শালা কি হ'ব জি লম্পট দেখো নাই, বৌদি দেখা নাছিলো মই মোটামুটি পূজাৰ পৰাই দেখা নাছিলো আয়া ক'ত মৰছিল কথাই নি ভালকে ল'বা লাগব তলা মুদা ভালকে। লম্পট ক'তাই ইমান দিন মৰছিলি তই, পূজাৰ পৰাই তোৰ খবৰ পাতিয়ে নাই অলপ। পূজাৰ পাই নাই নকবি দে, পূজাৰ পাই কি হৈছে কি হৈছে আই? নাই এনে ঘৰত থাকো, ঘৰত থাকি অলপ বগা আলু দেখা নাই নেকি? ঘৰত সোমাই থাকো আজিকালি, বগা ভাল লাগব না, কথা আছে হৈছে না বগা অলপ। বগা আছি সি, বগা আছি কথাই কথা ক'বা আছি সি। হাইলি সুধে তাত দাঁত গীতা দেখা পায় একেবাৰে আপনি কাৰণে মানুহ আনপেটা চাওঁ চাওঁ। এই জানো ৰ তই মানে ঘৰত কিয় সোমাইছিলি? মই কিয় সোমাইছিলো কি জানা তই? এনেই সোমাইছো মই, সি জানে কথা ক'ব আছে, জানে এনেই সোমাইছো মই ঘৰত। জানো দেই তোৰ কথা, গাৰ্লফ্ৰেণ্ড নগলি বোলে তই সেই চুৰ কৰিব গৈছিলি। কি বুলি কয়টো বস্তু পেটিকোট আৰু কি বুলি ব্লাউজ, আচ্ছা পেটিকোট আৰু ব্লাউজ চুৰ কৰিব যা তই। মায়েৰে দুটা দিন আহিলি তই আমি চুৰ কৰি হাত কৰি মস্তি না ঢেৰ চাৰা মিহিয়া ক'বা ছাগালে। সেই চুৰ কৰিব জানাই দে মই, সেই চুৰ কৰিব জানাই কি মই কথা ক'ব আছো। আৰু দোকান আগত থিয়া দিছিলো মই বেলেগ কিবা চুৰ কৰিছিলো। কি চুৰ কৰিছ কচোন তই? ৰিমট কণ্ট্ৰলৰ গাড়ী এখন দেখিছিলো, কি মজা লাগছে, চুৰ কৰিলো কৰি কেনে এনেকৈ থিয়া দিছিলো মনে মনে। দেখা পাইছি, দেখা পাই কেনে মাৰা নাই দিছো, ইমান মাৰা নাই, সেইকাৰণে ঘৰৰ ভিতৰত সোমাই আছিলি। নহয় দে মাৰা নাই দে, কোনে কৈছে মাৰা বুলি, বেছি মাৰা নাই। কি দি বোলে মেখা দি কোবাইছে তোক তাতে? কোবাইছি দিছো, নহ'লেও ইমান কোবা নাই আৰু অলপ কমকে। মেখা দি কোবালে আমাৰ লাজ লাগে আপাৰ, তোৰ লগত আমি বহুত কৈছো। এইটো লাজৰ কথা নহয়, চুৰ কৰিলে মাৰিব এইটো লাজ কৰা কথা। হয় দে হয় দে হয় দে একলা সি চুৰ কৰিছিল আগতে, হয় দে আমি নাচিনো কচলো দে কথা। মই একদিন চুৰ কৰোঁতে ক'ব আছে কথা, একদিন আছে আমাৰ যাওঁ যাওঁ আমাৰ মায়ে বগা দিমে সীমা খা গ'ল। কিয় বগাৰে মিয়া হৈছি? মাছিল যে গাৰ বিষ উঠিছে, যাওঁ মই যা 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 যা, এই বয়সত তই মাৰে খাবি যা। আমি আপি তোকে মাৰা আছিলে, সিহঁতে চুৰ কৰি মাৰ খাই। বৰ লাজৰ কথা এইগিলা দে আৰু জীৱন। বিহুত আজিকালি তামাম বিজি পাৱা, ফোন মাৰিলেও বিজি। এইটো বয়সত বিজি থাকিবি আৰু কি কবি, বুঢ়ো হ'লে বিজি থাকিবি। লাইন মাৰিব লাগিব উঠিতে। তোৰ পেট লগা আৰম্ভ বহুৱা পেট লগাৰ লগত যচোন তো এই দুটা আহিলে আৰু কিবা নহয় কিবা এটা লগাব। পেট লগা কে ৰখি চাতে এনে ৰখি আছো, মই ৰক্ষা নৰো নেকি কিবা পাৰা হ'লিও তো ৰখি সিদিনা বোলে পেট লগা চেণ্ডেল খুব খাইছা তই, কাৰ চেণ্ডেল উখালো? বুঢ়ীৰ এটা জকাতে মোৰ বয়স কম হৈছে নেকি? মই বুঢ়া হৈছো। বুঢ়া তিৰি মাৰা খা। তই কোনে কৈছো কচোন? তই কোনে কৈছো কচোন? কি কোনো কৈছে খাল খেলোতে বহি আছিল বাটত, বাটত খাল খাই বহিছি তহঁতে খবৰ পাইছা? আমাক কৈ খাল খেলো তই চাবি আৰু কে আমাৰ খা তই মাৰ খাও জকাইছিলো। মই ভাবিছো চেংৰা পিছফালৰ পৰা গেৰি আছিলো, গুণ ধুনু পিছত যেতিয়া মোৰ দিন ঘূৰি চাই বাপ্পা মস্ত এখন পাহাৰ আনপাই চেণ্ডেল আপাত মাৰিব দিছে না দিতিয়াত আকপাত ফাৰ্ষ্ট টাইম একপাতে মাৰিছিল, তাৰপিছত মেখলা ফুল ধৰিছিল ক'ত তাপৰাই চেণ্ডেল দুপাত মাৰিব দিব লাগিছিল ঘনেৰি ৰলা শুন এইগিলা যায় আৰু মোৰ তিৰিক নকপি হাংগামা লাগব হা। আমি এইগিলা কথা নকওঁ দে। দে ভালে পূজা কেনে গ'ল তহঁতৰ? ভাই পূজা চাবা গেলো, মজা লাগিল জানা না তই? বাপ্পাও চাইছো সহায় চাও কিট্টু কৰো গাপি ৰঙা নীলা কাপোৰ পিন্ধি আছে, মই চাইছো ঘূৰিছো গোটাই পূজা ঘূৰিছো। তাৰপৰা কি হ'ল জানা না? কি হ'ল? হিৰিংকে বৰষুণ জাগা আহিল না, তাৰপিছত বাপ্পা সেই হাপি নাছিল কাউৰ নেকি কলা কাউৰ কিবা কেনে দেখা হৈছি ভাই। তাৰপৰা মই চেণ্ডেল হাতত লৈছো, বোকা লাগিছিল চেণ্ডেল হাতত লৈছো, ৰাস্তা দাউৰিছো পকা ৰাস্তা কি মস্তি লাগছে। আৰু যাম মই আবাৰ পূজা হ'লি কাউচ চাবা। এটা কথা হ'ল কি তোৰ দৰে মোৰো হৈছে সেনেই, এটা আপি গাজি খাই আছিল বুঢ়া তিৰি এটাৰ কাষত, আপিটোক চাইছো লাষ্টত বুঢ়া তিৰিটো মোক একেবাৰে প্ৰপ'জ দিবি আহি জানা না। লাষ্টত এটা আমাৰ এটা বেলুন দিছে, বেলুন দি হাতে দি কিনে মস্ত দাউছি। মই এতিয়া গৰুণ বেজা তেনেকৈ থাকিলে নহ'ব, ফাদাৰে ভিৰাব মোকে যাওঁ যা
যা তই ইয়াৰ গেছি ইয়াৰ বিয়া পাতি দিব ইয়াৰ বুঢ়া তিৰ বাপৰ দে ভা ইয়াক বিয়া পাতি দিব যাই পালা না গেছি বিয়া বেছি তোক আপি বুলি যে কৈছি অ। তিৰিয়ে চাই কি চলি এতিয়া এইবোৰ তিৰি চাব লাগে না তিৰিয়ে চাই তিৰি ভাল পাই কি বিয়া মোক আপি চাই তিৰি চামে তাৰ বোলে ৰঙা শাৰী পিন্ধি আপি ভাল লাগে বাইপেকে যোনদিনাই দিব হাল্লালৰ পিঠিত মই তোক এনে কোৱা নাই বিয়া পাতি দিব বুলি তিৰি দুনিয়াৰ দিছে কেছ আছে হ'ব পাৰে দে চলি লতি ঘটি যে আমাৰ গাঁৱতো কেইটা জকালাক কেইবাৰ খালাক এনেই আগত বান্ধি দিছো গম পোৱা নাই গম পোৱা নাই ৰ কেনেকুৱাকে কেনেকুৱা বোলে হাক বিয়া উঠি তিৰিটো সি চুপা দিছে পিছিনা গিৰাকে পিছফালৰ পৰা পাছান মাৰছি কেনে কৰি এ ভাই পাগলা হৈ গৈছে মই হাঁহি জানানে এইগিলা দুখো লাগে দুখ লাগে বাদ দিয়া লাভ তোৰ পূজা কেনেকে আল মোৰ পূজাই বেয়া আৰু গোটাই বুঢ়া জানাই এইবাৰ কিবা মোৰ ৰোমান্টিক ফিল হৈছে জানানে এই বুঢ়াটোৰো ৰোমান্টিক অ এনে হলি চোন বাপ্পা আমি আপিগিলাক আহি যাবাই নোৱাৰো সেইটো হাই পূজাত এনকে ঘেষ্টা মাৰে জানানে বাপৰে বাপ আৰু আমি ঘেষ্টা মাৰিলে লাগি দাই মোক কিবা কৰিলাক আপি হাই গোটাই মোক হেঁচা মাত ধৰে জানানে মোৰ খং উঠি গৈছে তোৰ কাষত কিয় গৈছে কচোন কিয় গেছি যদি বুঢ়া অলপ চেঙা চলি কাষত নাহে সেইটো হ'বাই পাৰে কাৰণ কিয় কচোন আৰু তই বুঢ়া হ'লে মানে তোৰ মনটো চেঙৰা সেইটো আৰু কিয় ক'ব লাগে মোৰ সেই বুলি এইটো কাম কৰিব নালাগে নহয় কম মাল নহয় তই নহয় মই কোনটো কথা কৈছো জানো তোৰ কথা তই আপি খালি ভিৰৰ মাজতে যা এতিয়া কথাখিনি ভালকে শুন যদি আপা ঘেষ্টা মাৰিলে কল ঘৰ ভাত খাব লাগিল হয় জানো আৰু তই যদি আপা কাষত হেঁচা লাগলি আহি আপাৰ তই আপা তোক মাৰলি হে আপি কাৰণে আপি কাৰণে আৰু মাইনা দুখ পাইছে নহয় যিমান যি নহওক বয়স চকু দি চাব নালাগে নহয় সেই বয়স চকু দি চাই সেইকাৰণে মই আকৌ কোৱা নাই জানো তোৰ কথা মহিলা অপৰাধটো বৰ ডাঙৰ অপৰাধ সেইকাৰণে মই মাৰাও নাই হয় দে কথাটো গম পাইছা এনেকে ঘেষ্টা মাৰি মোৰ লাজো লাগে অলপ ৰোমান্টিক ফিল হয় কিন্তু সেইটো আৰু তোৰ কথা চবেই জানে তই ইমান ক'বা নালাগে দে হ'ব দে এইগিলা বাদ দিয়া আৰু এইগিলা পূজাৰ কথা গাল লাগি এতিয়া পিছে তোৰ কহালিং চলিছে এই মোৰ এইগিলা লিংচিং নাই মই ভাল নাপাওঁ এইগিলা এনেই এটা দিনত এটা কথা পাতো এটাৰ লগত আৰু এই ৰাতিও এটাৰ লগত কথা পাতো পোৱাৰ হৈ যায় আৰু এটা মই চাইছো ৰ মোক কিন্তু নাছে আৰু এটা আছে বয়ে চাই থাকে মই কেতিয়াৰ নম্বৰটো দিয়া পাৰলি চাই কি চেহেৰা পাই আৰু এটা লাগে গোটাই মোৰ লাইনতে গৈছে গোটাই শুনি চাবা গাঁৱৰে মানুহ তোৰ পিছে গৈছো দে মোৰ পিছে তোৰ পিছে তই যেনকেইটা কওঁ মোৰ পিছে যা আৰু তোৰ পিছে তোৰ চলটো আহিব বিয়া কৰাই নাই সেইটোৱে কথা কৈছো মই তোৰ পিছে চলটো আহিব বিয়া হ'ল এই নাই দে তোৰ দৰে নহয় আমাৰ চলি চোৱা চাইকেল যা জানো দে কি জানো IPS পঢ়িছে কি চিনি খাওঁ স্কুলত স্কুলত IPS পঢ়ি খাই খান দিছে দা দাদা যা মই যাওঁ জাগে উচিত কথা কয় বিস্কুটে যাৰ যা জাগে যা পেটলা কথা কাটতে নৰে যাবা আলছি ফসলা ফেদা কি গরু আনলে নাকি তই গরু আনবে লাগবো আর কি করবি নহলে তো ভাত নে দে গধুল হল যাতে মই যাওঁ যা কালি লগ পাম পুৱা যা তই কি করলো যাচ্ছে পইচাই নাই সাদা আলু আনবি চালা গাঁওখনত অলবা নৰা হৈছে মই জানা না আগবাৰ চুৰ কৰিছিলে মাত্ৰ পূজাত তাকো নামন গাড়ী এখন চুৰ কৰামতে এই গাঁৱৰ মানুহগিলে আৰু পুৰা ফাটেই ফেলছি আমাৰ গাঁৱৰ মানুহগিলে হাই ৰে হাই সন্মান চেচ মোৰ অলবা নৰা আছিল গধূলি আলবা লগা আছিল মই কি হ'ব কি কথা কয় যা নাযাওঁ আছলো ৰ এফালে তোক দেখাই নাপাওঁ আছো গধূলি গধূলি ওলা কৰিছে দিনত অলবা নৰা আছো যি সেইটো ইনেন কথা পূজাত চুৰ কৰা পাৰা চুৰ কৰিলো বুলি আৰু মানুহ ইনকে ফাটাব লাগে নে গোটাই ভাইৰেল ফেচবুকত বা আঁকিত থকা কি বঢ়িয়া ফটো এখন কিন্তু ফেচবুকত নামটো কি বুলি দিছি কৈছি এই লম্পট কুমাৰী কেইটাৰ লম্পট চুৰ এইজন চামনুৰ আলী এতিয়া মই হাতী চাতি নেদো কিন্তু এতিয়া চাবা গেলি মজা পপুলাৰ হৈছে কিন্তু পপুলাৰিটি মজাটো কি চুৰ কৰিলো নাওমান গাড়ীখন চুৰ কৰোঁতে নিউজত দিব লগা আছিল এই জানো গাড়ী চুৰ কৰাৰ কথা ক'বা আছিল খেতি কৰি মেখেলা চুৰ কৰিছি কোনে কৈছে তোক ফেচবুকত উঠছি ফেচবুকত যি উঠছি তোৰ নাম বাপ্প পুৰা এনেকৈ স্কুলত দেখিছি এইজন চাওক কুমাৰী কেইটাৰ বিশিষ্ট লম্পট চুৰ পুৰা পপুলাৰ তই মই মজা তোক চবেই চিন্তা এতিয়া শুনি বেয়া দিব মোৰ তাৰা এতিয়া দিব কোনোবাই যোনি চুৰ ধৰি আছে মোবাইল বাবা ৰাস্তা দিয়া তুমি কিবা নলা আছিল অলবি আকৌ নহয় দে তই এই পেটলাৰ লগত লগ হ'বা পাৰিবি পেটলা এই পেটলা লৈ গেলি বেছি সন্মান যাব এনে চুৰ
নৰা মই আজি যাওঁ ঘৰৰ ভিতৰত সোমাওঁ আম নলাওঁ দে বাদ দি যা 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 হ'ব যা মই তাক এটা চাটা মাৰি খাব লাগিব যা এতিয়া কামাই যা